হিন্দু মুছলিমৰ নামত যেটো গোৰামি চলি আছে সেইটো বন্ধ কৰিব লাগিব আমাৰ সমস্যা এটাই হৈছে নেকি গৰু গাহৰি আৰু হিন্দু মুছলিম গৌ মাতা কৰিব যাওঁতে দেখোন গৰু চুৰে ওলাই গ'ল দেখোন কোনো ভাল মুছলমান মানুহে মন্দিৰত গৰু মাংস নদলিয়ায় কোনো ভাল হিন্দু সনাতন ধৰ্মৰ মানুহে মছজিদত গাহৰি মাংস নদলিয়ায় যোনে দলিয়াইছে সি ৰাজনীতি কৰিবলৈ দলিয়ায় আজি আজমলে যদি সুপাৰ 40 বনাব পাৰে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় নোৱাৰে শিৱসাগৰত আপুনি মিয়া খেদিব গৈছে ঠিক আছে মিয়া খেদক 20 বছৰ পিছত সেই মিয়াৰ এজন অফিচাৰে আইএছ হ'ব গৈ পেলাই এছপি হ'ব সেই মিয়াজনেই গৈ শিৱসাগৰৰ ডিচি হ'ব সেই মিয়াজনেই গৈ শিৱসাগৰ থানাৰ ওচি হ'ব কাৰণ চৰকাৰখনে আজি 4.5 বছৰ একো নকৰিলে হঠাৎ 6 মাহ আগত উচ্ছেদ কৰা আৰম্ভ কৰিলে এইটোত কিবা এটা চকীখনৰ প্ৰতি কিবা খক থকা যেন লাগে নেকি যে অসমত আৰু দ্বিতীয়জন মুখ্যমন্ত্ৰী নোলায় যোনে এনেকুৱা সাহসী পদক্ষেপ ল'ব পাৰিব আজি আমি ইনকলাব জিন্দাবাদ কৰিব যাওঁ কোনজন এমএলএ ল'ৰা ছোৱালী ইনকলাব জিন্দাবাদ কৰিব গৈছে কক অসমত বাহিৰৰ পৰা অহা মানুহ এইবিলাক মধ্যপ্ৰদেশ গুজৰাটৰ পৰা অহা মানুহ তেওঁলোকৰ অসমীয়াৰ প্ৰতি কি সেন্টিমেন্ট একো নাই তেহেঁতৰ কি অসম মৰে থাকে অসমীয়া মানুহ মৰে থাকে তেহেঁতৰ কি আহে যায় লুঙি টুপি পিন্ধা মানেই মিয়া নহয় নমস্কাৰ নমস্তে উইথ নীলুফা চাই থকাৰ বাবে ধন্যবাদ নমস্তে উইথ নীলুফাৰ আজিৰ আলহী হৈছে অসম পাব্লিক ৱৰ্কছৰ সভাপতি অভিজিত শৰ্মা তেখেতৰ সৈতে আজি বহুত কথা পাতিম অলপমান অসমখনৰ কথা পাতিম আৰু বিভিন্ন ধৰণৰ কথা আছে তেওঁৰ মনত প্ৰত্যেকটো কথা পাতি যাম আৰু অনুষ্ঠানটো যদি আপোনালোকে শেষলৈকে চাই আৰু বেছি ভাল লাগিব গতিকে দাদা স্বাগতম নমস্কাৰ বহুত বেছি ভাল লাগিছে আপুনি আহিছে আৰু খবৰ কি প্ৰথমে খবৰ সুধি লৈছো খবৰ মোৰ সদায় ভাল মোৰ কেতিয়াও বেয়া নহয় আৰু মানে ভালেই থাকো মোৰ সদায় ভাল কোনো দিন ভগৱানৰ কৃপা আজিলে মোৰ বেয়া হোৱাই নাই আৰু নহয়ও হয় আৰু যিসকল আলহী আহে খুব খোলাকৈ কথা পাতিবলৈ যত্ন কৰোঁ গতিকে প্ৰথমে মই আপোনালৈ এনআৰচি বিষয়টোলৈ আহিছোঁ এনআৰচিখন যে আজিলৈকে নহ'ল তাৰ বাবে আপুনি কি ভাবে দায়ী কোন 2009 চনত আমি সুপ্ৰিম কোৰ্টলৈ গৈছিলোঁ যে 79 চনৰ পৰা যেটো বিদেশী সমস্যা এটা চলি আছে এই বিদেশী সমস্যাটো যাতে সমাধান হয় চান্দা তোলাৰ বেপাৰটো যাতে বন্ধ হয় আৰু অসমীয়া জাতিটো যাতে বাছে এটা সাইন্টিফিক পদ্ধতিৰে সমস্যাটো সমাধান কৰাৰ কাৰণে সুপ্ৰিম কোৰ্টত গ'লো আমি কেছটো ৰেজিষ্টাৰ হ'ল কেছটো চলিলে ধুনীয়াকৈ হৈ গৈছিল বস্তুটো হৈছিলেই এজন মানুহ মাজতে বৰ বেয়া এটা মানুহ ভাইৰাছ এটা সোমালে সেইটো হ'ল প্ৰতীক হাজেলা আৰু অসমত বহি থকা অসমৰ এজন অসম সন্তান দিল্লীত এই দুজনে গোটেই খেলিমেলি কৰি আজি এইটো অৱস্থা হ'ল ডুপ্লিকেট কাগজ বনালে এনআৰচিখন জাতীয় দলিল বনাব গৈ সি এখন পেলনীয়া কাগজ হ'ল কামবিলাক ভালকৈ নকৰিলে যাৰ কাৰণে আজি আমি অসমীয়া মানুহ আমি সঁচাই দুৰ্ভোগী আমি দুৰ্ভাগ্য আমাৰ এইটোৱে যে আমাৰ সদায় মানে বিপদ আমাক নেৰে অসমক বিপদে নেৰে বিপদ সদায় অসমৰ লগত লাগি থাকে বিপদ এৰাৰ এটা অস্ত্ৰ আছিলে এনআৰচিখন যদিও সেই এনআৰচিখনে একো কাম নিদিলে হয় কিন্তু তথাপিও জাতীয় দলিল হিচাপে প্ৰস্তুত কৰিলে ভালকৈ কৰিলে কামটো হ'ল হয় কিবা এটা কিন্তু সেইটো নহ'ল ইয়াৰ বাবে আপুনি যেটো ক'লে কিছুমান ব্যক্তিৰ কাৰণে কাম নহ'ল বা ইয়াৰ বাবে দায়ী আপুনি কাক ভাবিছে বা আপুনি গোচৰ ৰুজু কৰা হৈছিল উচ্চতম ন্যায়ালয়ত বৰ্তমান কি পৰ্যায়ত আছে মই নিজে পেটিশনাৰ আসাম পাব্লিক ৱৰ্কছ ভাৰ্চেছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 274/2009 কেছ নম্বৰ ইয়াতে আপোনাৰ প্ৰথম জগৰীয়া হ'ব প্ৰতীক হাজেলা যাক দায়িত্বটো দিয়া হৈছিলে তেওঁ এইটো কেন্দ্ৰীয় চৰকাৰৰ আঁচনি বুলি ভাবি তেওঁ পইচাৰ অংকটোত গ'ল পইচা মাৰিলে 2 নম্বৰ দায়িত্বটো হ'ল মই নামটো নলওঁ এতিয়া এজন অসম সন্তান তেওঁ দিল্লীত থাকে যিজনে অসম আন্দোলন দেখিছে অসমৰ সমস্যাৰ লগত জড়িত সেই মানুহজনে নিজৰ ক্ৰেডিট ল'বলৈ গৈ এই এনআৰচিখনক নষ্ট কৰিলে তাতকৈ ডাঙৰ কথাটো হ'ল 17 জুলাই 2017 সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যেতিয়া এনআৰচিখনৰ ক্ষেত্ৰত
তেওঁ শপত গ্ৰহণ কৰিলে 16ত শপত গ্ৰহণ কৰি NRC অফিচত গ'ল NRCৰ কামবিলাক চালে আৰু তেখেতে এটা ষ্টেটমেণ্ট দিছিলে যে 31 ডিচেম্বৰ 2017ৰ ভিতৰত মই NRCখন প্ৰকাশ কৰিম আৰু সেইদিনাখন সুপ্ৰিম কোৰ্টত বহি থকা সেই অসম সন্তানজনে বহুত গালি পাৰিছিল তেখেতক আৰু কৈছিলে যে এই NRC প্ৰক্ৰিয়াত কোনোই মাত মাতিব নোৱাৰে কোনোই হস্তক্ষেপ কৰিব নোৱাৰে যি কৰে অকল হাজেলাই কৰিব আৰু তেখেতে কৰিব আৰু যাৰ কাৰণে আজি NRCখনৰ এই অৱস্থা হ'ল আৰু হাজেলাই যি মানে সমস্যাৰ প্ৰতীক হাজেলাই তেখেতে যি সমস্যাৰ সৃষ্টি কৰিলে NRCৰ ক্ষেত্ৰত তেওঁৰ ওপৰত কেনেকুৱা ধৰণৰ ব্যৱস্থা লোৱা হ'ল বা তেওঁ যে তেনেকুৱা কৰিব পাৰিলে তেওঁৰ তাৰ বাবে কোন দায়ী বুলি ভাবে আপুনি এইটো এটা বদমাছ অৰিজিনেলি বদমাছ এটাই লম্পট এটা তেওঁ আচলতে নিজকে যেতিয়া 17 জুলাই 2017 যেতিয়া সুপ্ৰিম কোৰ্টৰ সেই জাজমেণ্টটো আহিলে ষ্টেটমেণ্টটো আহিলে যে যি কাম কৰে অকল হাজেলাই কৰিব আৰু তেখেত সুপ্ৰিম কোৰ্টে কৰিব সেইদিনাখনেই তেওঁ নিজকে ছুপাৰ পাৱাৰ বুলি ভাবি ল'লে তেওঁ নিজকে ছুপাৰমেন বুলি ভাবিলে যে মোৰ মতে হ'ব চব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতক অফিচত মাতে দিনটো চিফ মিনিষ্টাৰ ৰখি থাকে তেওঁ অফিচত নাহে আৰু এই গোটেই বস্তুখিনি যদি আপোনালোকে চাব বিচাৰে তেওঁৰ গোটেই কথাখিনি আমি NRC স্কেম 2019 মই যিখন ৱেব ছিৰিজ বনাইছোঁ তাতে গোটেই বস্তুখিনি দেখাই দিছোঁ চ' সেইটো হ'ল মেইন কাৰণ আৰু এটা কথা বাহিৰৰ পৰা অহা মানুহ এইবিলাক মধ্যপ্ৰদেশ গুজৰাটৰ পৰা অহা মানুহ তেওঁলোকৰ অসমীয়াৰ প্ৰতি কি চেণ্টিমেণ্ট একো নাই তেহেঁতৰ কি আহে অসম মৰে থাকে অসমীয়া মানুহ মৰে থাকে তেহেঁতৰ কি আহে যায় তেহেঁতক খালি পইচা লাগে আৰু সেইকাৰণে এইটো অৱস্থা হ'ল আৰু ইয়াতে আচলতে আগৰ কংগ্ৰেছ চৰকাৰৰ ভুল আছে তৰুণ গগৈদেৱে জানে তেতিয়াৰ কংগ্ৰেছ চৰকাৰে জানে যে দিছ প্ৰতীক হাজেলা ইজ দ্য মষ্ট কাৰাপ্টেড IS ইন ইণ্ডিয়াৰ চবতকৈ দুৰ্নীতিগ্ৰস্ত মানে IS বিষয়া তাৰপিছতো তেওঁক দায়িত্বটো দিলে কি কৰিব উপায় নাই আৰু আপোনাক কি ভাবে যদি NRCখন হৈ যায় অসমৰ যিবোৰ সমস্যা আছে সেই সমস্যাসমূহ সমাধান হ'বনে NRCখন হ'লে সমস্যা সমাধান নহয় ভোটাৰ NRCখন ঠিক আছে বাৰু আপুনি NRCখন বাৰু আমি ধৰি ল'লোঁ NRCখন শুদ্ধকৈ ওলালে আপোনাৰ নামটো NRCত ওলাইছে কি হ'ল তাতে ভোটাৰ তালিকাখনহে আচলতে শুদ্ধ কৰিব লাগিব ভোটাৰ তালিকাখনক 2009 যেতিয়া আমি সুপ্ৰিম কোৰ্টত গৈছিলোঁ আমাৰ প্ৰথম প্ৰাৰ্থনাটো আছিলে যে 2006 চনৰ ভোটাৰ লিষ্টত 41 লাখতকৈ বেছি সন্দেহযুক্ত বিদেশী ভোটাৰ আছে এই ভোটাৰখিনিৰ নাম কৰ্তন কৰিব লাগে আচলতে NRCখন বনোৱাৰ আগতে ভোটাৰ লিষ্টখনহে আমি শুদ্ধ কৰি ল'ব লাগে আৰু ভোটাৰ লিষ্টখন শুদ্ধ নকৰাকৈ NRCৰ নাম ওলালেই বাৰু ভোটটো দিয়ে থাকিব তেওঁলোকে প্ৰথম ভোটাৰ লিষ্টখন শুদ্ধ কৰিব লাগিছিল কিন্তু আমাৰ ইয়াতে অসমত উল্টা হৈ গ'ল প্ৰথম NRC বনাম তাৰপিছত ভোটাৰ লিষ্টত যাম আগতে ভোটাৰ লিষ্টখন শুদ্ধ কৰি ল'ব লাগিছিলে উপায় নাই আমাৰ কপাল বেয়া অসমৰ কপাল বেয়া সেইটো এটা বৰ্তমান খুব চৰ্চিত হৈ আছে উজনিৰ পৰা সমগ্ৰ অসমতে মিয়া খেদাৰলৈ যি উচ্ছেদৰ কথা তাক লৈ আপুনি কি ক'ব সেই সন্দৰ্ভত আপুনি কি ক'ব বিচাৰিব বিষয়টোৰ ওপৰত উচ্ছেদটোক আমি সমৰ্থন কৰিছোঁ কাৰণ দখল হ'লেতো উচ্ছেদ হ'বই আৰু বিশেষকৈ আপোনাৰ বনাঞ্চল মুক্ত কৰিবই লাগিব চৰকাৰী মাটি মুক্ত কৰিবই লাগিব আৰু সি সন্দেহযুক্ত নাগৰিকেই হওক বা ভাৰতীয়ই হওক যোনেই নহওক যোনেই মাটি দখল নকৰক কিয় চৰকাৰী মাটি বা বনাঞ্চল তাক উচ্ছেদ কৰিবই লাগিব এইটোত আমি সমৰ্থন কৰিছোঁ কিন্তু উচ্ছেদ কৰা সময়টো কি হৈছে নাই এতিয়া কাৰণ চৰকাৰখনে আজি 4.5 বছৰ একো নকৰিলে হঠাৎ 6 মাহ আগত উচ্ছেদ কৰা আৰম্ভ কৰিলে এইটোত কিবা এটা চকীখনৰ প্ৰতি কিবা খক থকা যেন লাগে নেকি আমি এইটো এটা ভাবিব লাগিব কাৰণ 6 মাহত গোটেই অসমৰ পৰা উচ্ছেদ বিদেশী মুক্ত বিদেশী খেদিব পৰা ভোটাৰ লিষ্টখন শুদ্ধ কৰা বিদেশী কাটাতাৰ পাৰ হৈ বাহিৰত পঠাই দিয়া ডি ভোটাৰ কৰা NRC প্ৰস্তুত কৰা এইবিলাক কাম 6 মাহত নহয় এইটো কাম কৰিব লাগিছিল 2014 চনৰ পৰাই আৰম্ভ কৰিব লাগিছিল 16ত কৰিব লাগিছিল 21ত মুখ্যমন্ত্ৰী মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শপত গ্ৰহণ কৰাৰ পিছত কৰিব লাগিছিল কিন্তু নকৰিলে যিয়ে নহওক 6 মাহ সময় আছে ইলেকশ্যনৰ পিছত কাৰ চৰকাৰ আহে কোন মুখ্যমন্ত্ৰী হয় কোনে জানে কিন্তু যিয়ে নহওক এটা কথা আমি তেখেতক ধন্যবাদ দিবই লাগিব যে অসমত
আৰু দ্বিতীয়জন মুখ্যমন্ত্ৰী নোলায় যোনে এনেকুৱা সাহসী পদক্ষেপ ল'ব পাৰিব সময়টো বেয়া হৈছে সময়টো আৰু 2 বছৰ আগত কৰিব লাগিছিলে এতিয়া মানুহে ক'ব যে একসামে ক'ব মই অসমীয়া মানুহৰ কথা কৈ আছোঁ দেই ভাৰতীয় মানুহৰ কথা কৈ আছোঁ একসামে ক'ব বৰ ভাল কাম হৈছে এইটো সাহসী মুখ্যমন্ত্ৰী একসামে ক'ব ইলেকশ্যন আহি আছে নহয় চকীখনৰ থৰক বৰক সেইটো কাৰণে কৰিছে চ' এটা দাগ থাকি যাব বদনাম এটা থাকি যাব মানে বিভিন্নজনৰ বিভিন্ন কথা এইটো সন্দেহ কৰিব লগা কাৰণো আছে যিজন মানুহে 21ত শপত গ্ৰহণ কৰি একো কাম নকৰিলে এনআৰচি পুনৰীক্ষণ কৰিম বুলি মিছা কথা কৈ থাকিলে হঠাৎ তেওঁ 6 মাহ ইলেকশ্যন থাকোঁতে এনেকুৱা ধৰণৰ ল'ব এইটো এটা সন্দেহ থাকি যায় যিয়ে নহওক আমি বাৰু ৱেলকামে কৰিম ভাল লাগিছে কৰিব পাৰিছে উজনিৰ পৰা মিয়া খেদাৰ কথা আপুনি ক'লে এতিয়া কথাটো হ'ল যে নামনি অসম আজি সন্দেহযুক্ত বিদেশী নাগৰিক আছে আমি কৈ আছোঁ যে 80 লাখতকৈ বেছি সন্দেহযুক্ত বিদেশী নাগৰিক এনআৰচিত সোমাইছে মই সদায় এটা কথা কৈ থাকোঁ লুঙি টুপি পিন্ধা মানেই মিয়া নহয় প্ৰথম কথাটো তেওঁক আমি চিনাক্ত কৰিব লাগিব এইটো হয় যে উজনি অসমৰ মানুহৰ ভয় হৈছে যে আমাৰ ঠাইখিনিও নামনিৰ নিচিনা হ'ব নেকি তাতকৈ ডাঙৰ কথাটো হ'ল মই বাৰে বাৰে কৈ আছোঁ চৰকাৰে কৰিম বুলি কৰা নাই যেতিয়া আমি মিয়া বুলি ক'ম মুছলিমক গালি পাৰিম অসমীয়া মুছলমান মানুহখিনি গাত লাগে দুখ লাগে কাৰণ কি সদায় চৰকাৰে কি কৰিব লাগিছিল ইমান দিনে নকৰিলে এতিয়া সময় আছে খিলঞ্জীয়া অসমীয়া মুছলমান যিখিনি আছে তেওঁলোকক সেপাৰেট কৰি ল'ব লাগিছিল আচলতে লৈ লো সেইখিনি মানুহ আমাৰ সেইখিনি চাব এইখিনি অসমীয়া খিলঞ্জীয়া মুছলমান মানুহ এইখিনি আপুনি বেলেগ কৰি লওক চিনাক্ত কৰি তেওঁলোকক এটা ৰক্ষা কবচ দি দিয়ক তেওঁলোকক বেলেগ কৰক এইখিনি 71ৰ আগত অহা মুছলমান মানুহ পূব পাকিস্তানৰ পৰা অহা মানুহখিনি এইখিনিক আপুনি ঠিক কৰি লওক সহজ প্ৰক্ৰিয়া এইখিনি হ'ল শৰ্মা কলিতা দাস যিখিনি অসমীয়া মানুহ এইখিনিক সেপাৰেট কৰি লওক খিলঞ্জীয়া মুছলমান মানুহখিনি ঠিক হ'ল বিচাৰি ওলালো 71ৰ আগৰখিনি বিচাৰি মই একদম সহজত বুজাই দিছোঁ বিচাৰি ল'লোঁ এইখিনি শৰ্মা কলিতা দাস যাৰ উপাধি অকল ভাৰতবৰ্ষত পায় বেলেগত নাপায় সি গগৈ হ'ব পাৰে শইকীয়া হ'ব যোনেই নহওক 60% 20-20-20 60% সমস্যা সমাধান হ'লেই দেখোন 40% আছে সন্দেহযুক্ত বিদেশী নাগৰিক গোটেই মেচিনাৰীটো যদি ইয়াতে জপিয়াই পৰে তেতিয়া আপুনি ঘৰে ঘৰে গৈ বাংলাদেশীক খেদিব নালাগে লুঙি টুপি পিন্ধা মানুহক হাৰাস্তি কৰিব নালাগে এই সৰু কামটো কিয় নকৰে চৰকাৰে কিয় নকৰে কাৰণ চৰকাৰে সমস্যাটো জীয়াই থকাটো বিচাৰে যাৰ কাৰণে নকৰে এইটো এটা সৰু কাম মইতো একদম আপোনাক ধুনীয়াকৈ বুজাই দিলোঁ নে এই কামটো যদি কৰে গোটেই সমস্যাটোৱে সমাধান হৈ যায় কিন্তু এই কামটো আজি 45 বছৰ ধৰি নকৰিলে 1979 চনৰ পৰা 2025 চন চলি আছে আমি মৰি থাকিম আৰু কোন আছে নোহোৱা হৈ যাব কিন্তু সমস্যাটো থাকি যায় আৰু এই যেটো বিদেশী উচ্ছেদ মিয়া খেদাৰ যি হৈ আছে এছামে সাম্প্ৰদায়িকক লৈ যিটি কথা কয় সুযোগ লৈছে নেকি মানে প্ৰত্যেকটো জেগাত হিন্দু মুছলিম সেই শব্দটো টানি আনে আমাৰ ভাইৰ মাজত অলপমান ভেদ ভাৱৰ সৃষ্টি হৈছে নেকি বৰ্তমান পৰিস্থিতিত মানে জুইফালে চাওঁ হিন্দু মুছলিম তেনেকৈ হৈছে মোৰ লগৰ ল'ৰা আমি এতিয়া মোৰ সাজিদ মোৰ লগৰ আমি যেতিয়া সৰস্বতী পূজা পাতিছিলোঁ হয় আমাৰ সেই সাজিদেই সদায় আগভাগ লৈছিলে সৰস্বতী পূজা আপোনাৰ কিমান ভাল লাগে এটা কেনেকুৱা সদায় সাজিদে লৈছিলে কিন্তু এতিয়া তাৰ আমাৰ মাজত অলপ আছে বন্ধুত্বটো পুৰা আছে এইটো হ'ল দুটা কাৰণ এটা হ'ল AIUDFৰ জন্ম হোৱাৰ পিছত এই বস্তুটো বেছি হ'ল আৰু শেষত এতিয়া বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত হিন্দু মুছলিমটো বেছি হ'ল যিটো আচলতে সেইটোৱে আমাক মানে ই নকৰে আৰু ডাঙৰ কথাটো হ'ল যে আমাৰ যিখিনি খিলঞ্জীয়া মুছলমান মানুহ
তেওঁলোক একগোট হ'ব লাগিব প্ৰথম আপুনি মুছলিম মানুহ মই আপোনাকো কৈছোঁ আপোনালোক প্ৰথম একগোট হ'ব লাগিব আপোনালোকে প্ৰথম ৰাস্তাত ওলাই আহিব লাগিব এই সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আমিতো আহিছোঁৱেই আমিতো সদায় কৈ আছোঁ চব ওলাই আহিব আমি চব একগোট হ'ব লাগিব আৰু একগোট কৰাৰ ফৰ্মুলাটো হ'ল এইটো মই যিটো এতিয়া দেখাই দিলোঁ আপোনাক এইটোৰে কৰিব লাগে দ্বিতীয় কথাটো হ'ল চব সময়ত হিন্দু মুছলিম ভাল নালাগে আজি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আপুনি চাব তেওঁলোকে এইবিলাক বেয়া পায় মই সেই মানে সেই যে নাইট ক্লাবত ৰাতি 12টালৈ ঘূৰা ছোৱালীবিলাকৰ ল'ৰা ছোৱালীৰ কথা কোৱা নাই দেই বা সেই আইফোন লোৱা সেইবিলাক আমি যিবিলাক দেখি আছোঁ মই সেইবিলাক ল'ৰা ছোৱালীৰ কথা কোৱা নাই যিবিলাক সঁচাই ভাল পঢ়াৰ লগত জড়িত কাম কৰি খায় নতুন প্ৰজন্মৰ সেই ল'ৰা ছোৱালীখিনিয়ে হিন্দু মুছলিমটো বেয়া পায় আৰু আজি চাওক আমাৰতো এতিয়া একচাম আপোনাৰ ল'ৰা জংঘললৈ গুচি গ'ল অসমীয়া ল'ৰা যাৰ কাৰোবাৰ ঘৰত যদি দুটা ল'ৰা আছে এটা আলফাত গৈছে এটা আৰ্মিৰ কোব খাই পংগু হৈ ঘৰত পৰি আছে প্ৰথম একদম সঁচা কথা এইটো দেই সেইটোৱে হৈছে একচাম আপোনাৰ নাইট ক্লাবত ঘূৰি বা চিগাৰেট ড্ৰাগছ খাই সেনেকৈ শেষ হৈ গৈছে মই আমাৰ অসমীয়া ল'ৰা ছোৱালী মূল সুঁতিৰ মানুহখিনিৰ কথা কৈছোঁ শেষ হৈ গৈছোঁ একচামে আপোনাৰ ইনকলাব জিন্দাবাদকৈ ঘূৰি আছে হেংদাং লৈছে কিবা লৈছে তেওঁলোকে ঘূৰি আছে এই মানুহখিনি এই যে 40% আকৌ মই কলমটোকে ক'লোঁ 40% মানুহ যিখিনি আছে তেওঁলোকে খালি পঢ়ি আছে আৰু ইনকাম কৰি আছে এই আজমল 40 হওক আজমল 40 হওক চবেই পঢ়ি আছে শিক্ষিত IAS হয় ডক্টৰ হয় উকিল হয় ইঞ্জিনিয়াৰ হ'ল চব তেওঁলোকে পঢ়ি আছে হা এতিয়া আপুনি তেওঁলোকক দুখ দি লাভ নাই গালি পাৰি লাভ নাই তেওঁলোকে পঢ়িছে আমাৰ ল'ৰা ছোৱালী নপঢ়ে তেহেঁতক দুখ দিম নেকি আমি আজি আজমলে যদি ছুপাৰ 40 বনাব পাৰে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় নোৱাৰে সৰ্বানন্দ সোণোৱালে কিয় নোৱাৰে আৰুতো অসমত বহুত ধনী ধনী মানুহ আছে তেওঁলোকে কিয় নোৱাৰে আমিতো বাৰু কামেই নাই আমাৰ আমি নগণ্য কিয় নকৰে আৰু আমি কি ক'ম মিয়াই সব ফালৰ পৰা আমাক চানি ধৰিলে সব লৈ ল'লে আৰু হেংদাং দাঙি থাকিবা এইফালে অসমীয়া ল'ৰাই যাই পেলাই US-ত গৈ পেলাই পঢ়ি আছে US টেমৰ পৰা গৈ ল'ৰা ছোৱালী ওলাই গৈ পঢ়ি আছে তেওঁলোকে আকৌ বেক হ'ব নহয় এই যে ল'ৰা ছোৱালীবিলাক যে কলমৰ শক্তিটোৰ ওপৰত কলমৰ শক্তি আৰু তেওঁলোকে বেক হ'ব বেক হৈ তেওঁলোকে গোটেই ছিষ্টেমটোক তেওঁলোকে ল'ব আজি আপুনি শিৱসাগৰৰ কথা মই আকৌ কওঁ মই আগতে কৈছোঁ আকৌ এবাৰ ক'ম শিৱসাগৰত আপুনি মিয়া খেদিব গৈছে ঠিক আছে মিয়া খেদক 20 বছৰ পিছত সেই মিয়াৰ এজন অফিচাৰে IAS হ'ব গৈ পেলাই SP হ'ব সেই মিয়াজনেই গৈ শিৱসাগৰৰ DC হ'ব সেই মিয়াজনেই গৈ শিৱসাগৰ থানাৰ OC হ'ব সেই মিয়াজনেই মেডিকেল কলেজৰ হেড হ'ব সেই মিয়াজনেই আপোনাৰ কোৰ্টৰ মেইন মেজিষ্ট্ৰেট হ'ব উকিল হ'ব সেই মিয়াবিলাকেই হ'ব তেতিয়া কি কৰিম আমাৰ ল'ৰা ছোৱালী ক'ত থাকিব তেতিয়া আজি আপোনাৰ বেছি ক'লোঁ নেকি বাৰু নাই কোৱা নাই কৈ দিব দেই মোক কৈ দিব বেছি ক'লে আজি আমি ইনকলাব জিন্দাবাদ কৰিব যাওঁ কোনজন MLA ল'ৰা ছোৱালীয়ে ইনকলাব জিন্দাবাদ কৰিব গৈছে কওক অসমত কোনজন MLA ল'ৰা ছোৱালীয়ে ইনকলাব জিন্দাবাদ কৰিব গৈছে কোনো যোৱা নাই যি গৈছে সৰ্বসাধাৰণ তলৰ ল'ৰা ছোৱালীখিনি গৈছে তেওঁলোকৰ ল'ৰা ছোৱালীটো বিদেশত থাকে আৰু উভতিও নাহে আহিব দুই এজনে যদি বাপেকৰ মানে হেৰিটো লয় কি বুলি কয় বাপেকৰ জাগাত যদি সোমাব বিচাৰে বা পলিটিক্সত আহিব পাৰে দুই এজন মেক্সিমামটো বাহিৰতে যায় আৰু তেওঁলোকে কয়ো মোৰ ছোৱালী অমুকত অমুক পঢ়ি আছে মোৰ ল'ৰা অমুকত অমুক পঢ়ি আছে লাজো নাপায় ক'বলৈ আৰু এইফালে বেলেগৰ ল'ৰা ছোৱালীবিলাকক কি কৰিছে আপোনাৰ ইনকলাব জিন্দাবাদ দিব গৈছে আজি আলফাৰ পৰেশ বৰুৱা ল'ৰা দুটাক বিদেশত পঢ়াই মানে ৱেল এষ্টাব্লিছ কৰাই ল'লে কিন্তু দুখীয়াৰ সেই জকাই চুকৰ সেই ল'ৰাটোক মানুহটোৰ পুতেকক নি পেলাই আৰ্মিৰ গুলি খাবলৈ গৈছে চ' এয়া ছিষ্টেম এইটোৱেই তেওঁলোকে অসমীয়া ভাষাৰ কথা কয় কেইজন MLAৰ পুতেকে ল'ৰা ছোৱালীয়ে অসমীয়া মিডিয়ামত পঢ়াইছে মই কিন্তু পঢ়াইছোঁ মোৰ ছোৱালীক অসমীয়া মিডিয়ামত মোৰ ছোৱালী অসমীয়া মিডিয়ামত পঢ়ায় কেইজনে পঢ়াইছে কোনো নপঢ়ায় আৰু অসমীয়া ভাষাৰ কথা কওঁ আমি আজি আপুনি সনাতন ধৰ্মৰ কথা কৈ আছে নহয় মোক আজি সনাতন ধৰ্মৰ কথা কৈ পেলাই আপোনালোকে আজি চৰকাৰ চলাই আছে কেইজন
নেতাৰ ঘৰৰ ল'ৰা ছোৱালীয়ে সংস্কৃত জানে মোৰ ছোৱালী কিন্তু জানে মোৰ ছোৱালীয়ে সংস্কৃতত 96 পাইছে মেট্ৰিকত মোৰ দায়িত্ব মই পালন কৰিছোঁ কেইজনে সনাতন ধৰ্মৰ কথা কয় সনাতন ৰক্ষাৰ কথা কয় ধৰ্ম ৰক্ষাৰ কথা কয় কিন্তু সংস্কৃত চৰ্চা নকৰে ঘৰত এতিয়া এইখিনি কথা ক'লে আমি বেয়া আমাক গালি পাৰিব বস্তুবিলাক হ'ল তেনেকুৱা নিজে কৰি দেখাব লাগিব কৈ থাকিলে নহ'ব নিজে কৰি দেখাব লাগিব তেতিয়াহে হ'ব আৰু এইটো যিটো সাম্প্ৰদায়িকতাৰ কথা ক'লো হিন্দু মুছলিমৰ কথা ক'লো কালি নে তাৰ আগৰ দিনা হুজাইত ছোৱালী এজনীয়ে মুছলমান বন্ধু এজনৰ লগত বাৰ্থডে চেলিব্ৰেশ্যন কৰিব গৈছিলে কিন্তু হিন্দু ধৰ্মৰ দলে তেওঁলোকক প্ৰহাৰ কৰিলে মানে নৱপ্ৰজন্মৰ ক্ষেত্ৰত সেইটো আমাৰ মূৰত সোমাই দিয়া হৈছে নেকি সেই ভেদাভেদটো হিন্দু মুছলমানক লৈ এইটোত এটা ভুল আছে আজি লাভ জেহাদ বুলি যিটো কথা কয় আজিতো মুছলিম ছোৱালীবিলাককতো ল'ৰাবিলাকে হিন্দু ছোৱালীও মুছলিম ল'ৰাবিলাকে লৈ গৈ আছে সেইটো আছে সেইটো বেয়া সেইটো একেবাৰে মানি গ্ৰহণ কৰিব নোৱাৰিম আজি বহুত মুছলিম ল'ৰাই তেওঁলোকে হিন্দু নাম লৈ পেলাই হিন্দু ছোৱালী ভাল পাই বিয়া কৰায় সেইবিলাক আছে কিন্তু হিন্দু মুছলিমৰ নামত যিটো গোৰামী চলি আছে সেইটো বন্ধ কৰিব লাগিব আজি চাব আমাৰ আচলতে ভয় কিয় হৈছে আমি আজি শিৱসাগৰৰ পৰা মিয়া খেদিব লগাৰ কাৰণটো কি কিয় ভয় হৈছে মই আপোনাক কৈ দিওঁ এনআৰচিখন প্ৰকাশ হোৱাৰ ড্ৰাফট এনআৰচি প্ৰকাশ হোৱাৰ লগে লগে বকনে ছয়গাঁৱত খিলঞ্জীয়া ছোৱালীৰ ওপৰত এক পাল সন্দেহযুক্ত মিয়া ল'ৰাই জঁপিয়াই পৰিছিলে তেওঁলোকৰ ওপৰত অত্যাচাৰ কৰিছিলে মিয়া কবিতা লিখিলে এজনে মিয়া কবিতা লিখিলে এজনে মিয়া মিউজিয়াম বিচাৰিলে এইবিলাক হ'ল এটা ভয় যিটো আমাৰ সন্দেহ হৈছে যে আমাৰ ভৱিষ্যতটো অন্ধকাৰ নেকি হয় কিন্তু সেই বুলি এইটোও নহয় যে আপুনি আইন হাতত তুলি ল'ম আপুনি আজি এইজন সন্দেহযুক্ত নাগৰিক এইজনটো নহয় আপুনি এইজনক কিয় ধৰিব সেইটো এটা কথা তাৰ কাৰণে এটা ছিষ্টেম আছে এনআৰচিখন পুনৰীক্ষণ কৰি প্ৰায় 80 লাখতকৈ বেছি সন্দেহযুক্ত বিদেশী নাগৰিক আছে তেওঁলোকৰ নাম কৰ্তন কৰা কিন্তু এতিয়াতো আৰু পুনৰীক্ষণ নহয় এনআৰচি কেছেই নাই আপুনি মোক যিটো কথা সুধিছে এনআৰচিখনৰ কি হ'ল এনআৰচি কেছ ডিছপ'জ অফ সুপ্ৰিম কোৰ্টৰ এনআৰচি কেছ নাই আৰু এখন বেঞ্চ বনাই দিছে 5171ৰ যিটো কেছ আছিলে সেইটো কেছৰ ওপৰত হেৰি কৰিবলৈ কিন্তু মই নাভাবোঁ যে সেইখন বেঞ্চে পুনৰীক্ষণৰ কথা ক'ব এতিয়া এনআৰচি বুলি সুপ্ৰিম কোৰ্টত একো নাই আজি কিছুদিন আগত কোনোবা কেইজনমান 70 বছৰীয়া বুঢ়াই কিবা QR কোড লৈছে চান্দা তুলি আছে এই চান্দাৰ টপিকটো মানে বৰ্তমান অসমত চান্দাটো খুব চৰ্চাত আছে যোনে পাই যেনেকৈ চান্দা উঠাইছে মই আপোনাক বিদেশী সমস্যাটোৰ কথা যদি কওঁ অসমখন উন্নতি হৈছে নে হোৱা নাই সেইটো পিছৰ কথা আপুনি মই উন্নতি কৰিছোঁ নে কৰা নাই সেইটো পিছৰ কথা সমস্যাটো বিদেশী সমস্যাটো উন্নতি হৈছে 1979 চনত যেতিয়া আন্দোলন হৈছিলে তেতিয়া মানুহে ঘৰৰ পৰা চাউল আনি দিছিলে আন্দোলন কৰিবলৈ চাউল দিছিলে দালি দিছিলে যোনে যেনেকৈ পাৰে সহায় কৰিছিলে বিদেশী সমস্যাটো সমাধান কৰিবলৈ তাৰ পিছত আস্তে আস্তে পইচা দিলে পৰ্যায়ক্ৰমে গৈ আছে তাৰপিছত ৰচিদ বহি আহিলে সমস্যাটো উন্নতি কৰি আছে নাই সমাধান হোৱা নাই সমস্যাটো উন্নতি কৰি আছে তাৰ পৰা আপোনাৰ বয়সৰ কথা আহিল যে ডেকা বুঢ়া সবে জঁপিয়াই পৰিলে আৰু 2025 চনত সমস্যাটো ইমান উন্নত হ'ল মানে ইমান উন্নতি কৰিলে সমস্যাটোৱে যে এতিয়া 70 বছৰীয়া বুঢ়াই QR কোড লৈ পেলাইও চান্দা তোলা আৰম্ভ কৰিলে তো সমস্যা সমাধান হওক নহওক সমস্যাটোৱে কিন্তু উন্নতি কৰি গৈ আছে বুজি পাইছেনে মই বুজাব পাৰিছোনে সমস্যাটোৱে উন্নতি কৰিছে আৰু এটা কথা খুব আহে বাৰম্বাৰ মানে আমাৰ অসমখন ক'ব গ'লে বিভিন্ন ধৰণৰ সমস্যা আছে শিক্ষাৰ ক্ষেত্ৰতে হওক বা সমস্যা আছে আমি সকলোৱে মিলি আমি ভাই যেনেকৈ হিন্দু মুছলিম আমি এতিয়া কৰি থাকোঁ প্ৰত্যেকটো সময়তে যি ভাতৃত্ববোধৰ এনাজৰীডাল ক'ৰবাত নহয় ক'ৰবাত অলপমান লৰিছে তেনে ক্ষেত্ৰত আমাৰ সমস্যা এটাই হৈছে নেকি গৰু গাহৰি আৰু হিন্দু মুছলিম এই দুটাই সমস্যা আছে নেকি আমাৰ অসমত ৰাজনীতি এতিয়াতো সমস্যাটো সেইটোৱে হ'ল ন চকীখনৰ কাৰণে চব কৰিব পাৰে
এতিয়া গৌ মাতা কৰিব যাওঁতে দেখোন গৰু চুৰে ওলাই গ'ল দেখোন কি ক'ব এতিয়া গৌ মাতা ৰক্ষা কৰাৰ নামত গীৰ গাই ওলাল গৰু চুৰ ওলাল কিন্তু এটা কথা ঠিক যে কোনো ভাল মুছলমান মানুহে মন্দিৰত গৰু মাংস নদলিয়াই কোনো ভাল হিন্দু সনাতন ধৰ্মৰ মানুহে মছজিদত গাহৰি মাংস নদলিয়াই যোনে দলিয়াইছে সি ৰাজনীতি কৰিবলৈ দলিয়াইছে মই কেতিয়াও বিশ্বাস নহয় কোনো মানুহে নকৰে এই কামটো এইটো একমাত্ৰ ৰাজনীতিৰ কাৰণে একচামে বিচাৰি আছে এখন ৰায়ত হওক হিন্দু মুছলিমৰ মাজত এখন কাজিয়া লাগক আৰু সেই কাজিয়া লগাৰ পিছত শিৰ ফুলাই ডাঙৰকৈ ডাইলগ মাৰি ৰাজনীতি কৰিব বিচাৰি আছে আৰু মোৰ বিশ্বাস অসমৰ মানুহ সি হিন্দুৱে হওক মুছলমানেই হওক ভাৰতীয়ই হওক সি পূব পাকিস্তানৰ পৰাই আহক বাংলাদেশৰ পৰাই আহক য'ৰ পৰাই নাহক কিয় অসমৰ মানুহে বৰ্তমান সেইটো হ'বলৈ নিদিয়ে সেইটো পুৰা বিশ্বাস কাৰণ আজি এবছৰমানৰ পৰা সেইটো চেষ্টা চলি আছে কিন্তু এইটো হ'বলৈ দিয়া নাই মছজিদতো গাহৰি ওলাল মন্দিৰতো গৰু মাংস ওলাল কিন্তু সেইটো হ'বলৈ দিয়া নাই আৰু আমাৰ বিশ্বাস সেইটো নহয়ও সেইটো নহয় মছজিদত গাহৰি মাংস দলিয়াইছে কি সুন্দৰ মানে মানুহজনে কি সুন্দৰকৈ বাইট দিছে যে জেগাখিনি পানীৰে ধুই দিলোঁ আৰু কি হ'লে কিবা এটা কৰিছে সেইটো কাৰণে আমাৰ বিশ্বাস সেইটো নহয় সেইটো আৰু নহয় সেইটো কোনো যোনে কৰি আছে তেওঁলোকে সেইটো আশা কৰি লাভ নাই যে অসমত হিন্দু মুছলিমৰ মাজত কিবা যে কাজিয়া লাগিব সেইটো আশা নকৰাই ভাল আৰু সেইটো নহয়ও দিয়ক এতিয়া অলপমান OTT ৰেড চিনেমাৰ ফালে আহিছোঁ স্কেমখন ইতিমধ্যে বহুত চৰ্চাত আছে আৰু ইয়াৰ পাছত বহুকেইখন আহি আছে আপোনাৰ আপকামিং তাৰমানে মই তৰুণ গগৈ ডাঙৰীয়াক এদিন মই দিল্লীত যাওঁতে ফ্লাইটত লগ পালোঁ প্ৰথম মই মোৰ জীৱিকাৰ কথাটো কৈছোঁ যে আমি কেণ্টিনৰ বিজনেছ কৰোঁ আৰু মই সদায় মানুহক APW সভাপতি বুলি পৰিচয় দিব টানে পাওঁ লাজ লাগে কাৰণ কিয় কালি যদি মই এখন ভাল ৰেষ্টুৰেণ্টত যদি মই খাবলৈ যাওঁ ফেমিলি লৈ মোৰ কষ্টৰ পইচাই হওক কিন্তু যিজনে দেখা হ'ব তেওঁ ভাবিব ই চান্দাৰ পইচাৰে খাই আছে সি অমুক সংগঠনৰ নেতা চ' আমি সদায় এনেকৈ বিজনেছ কৰি চলি আছোঁ মই তৰুণ গগৈদেৱক তেতিয়া এদিন কৈছিলোঁ যে ছাৰ এটা কাম নকৰে কিয় অসমত যিমান দল সংগঠন আছে তাৰে সভাপতি সম্পাদকৰ ইনকাম চ'ৰ্চ আৰু প্ৰপাৰ্টি লিষ্টখন বিচাৰি দিয়ক যেনেকৈ আপোনালোকে দিয়ে বছৰত দিয়ে আমাৰো বিচাৰি দিয়ক তেতিয়া মোক কৈছে নিজৰ ঠিকে আছে কাৰণে বেলেগক ফচাব বিচাৰিছা এইটো কথা ক'লে এতিয়া সেইখিনি কৰিলোঁ বিজনেছখিনি কৰোঁ পিছত মই ভাবিলোঁ যে আজিকালি মোবাইলৰ যুগ আৰু সদায় এটা APW সভাপতি বুলি এটা থাকিয়ে গ'ল মানুহে যদিও মাত দিয়ে ৰাস্তাত তথাপিও ভাবে যে এই চান্দাজীৱীয়ে চাগে ভাবিব পাৰে মানুহে একো ডাঙৰ কথা নহয় চ' কিবা এটা এনেকুৱা কাম কৰিব লাগিব যিটোত মানুহে গম পায় যে বিজনেছ কৰি আছে দেই গম পাব লাগিব তাৰপিছত তেনেকৈ কেণ্টিন চেণ্টিনটো আৰু চব নাযায় মানুহ নাযায় চাবলৈ মুখেদি কিমান কৈ থাকিম মই অমুক কৰোঁ তমুক কৰোঁ চ' মই ভাবিলোঁ যে এতিয়াতো মোবাইলৰ যুগ আজিকালি মানুহে টিভি নাচায়েই চব মোবাইলতে পায় ৰেড মানে নেটফ্লিক্স প্ৰাইম ভিডিঅ' এইবিলাক দেখোন খুব চলে কিমান চৰ্চা খুব চলে তো মই ভাবিলোঁ যে মই এটা আৰম্ভ কৰিম তেনেকৈ ৰেড চিনেমাছ 18+ বুলি এটা OTT প্লেটফৰ্ম বনাই প্ৰথমখন NRC স্কেম 2019খন দিলোঁ সেইখন এতিয়া চৰ্চা আৰু মানে অসমত যিমান OTT প্লেটফৰ্ম আছে সিমান পইচা ইনকাম কৰা নাই এইখনে যিমান কৰিছে প্ৰথম হিচাপে দেই মানুহৰ মাজত এটা চৰ্চা হৈছে পইচাটো বাৰু আহি থাকিব আহি আছে তাৰপিছত ছেকেণ্ডখন বনাই এতিয়া কৰি আছোঁ এই মোবাইলত যে আজিকালি স্কেম হয় পইচাবিলাক যে বেংকৰ পৰা ওলাই অনলাইন ট্ৰেড লগতে আপোনাৰ হানি ট্ৰেপিং ইয়াৰ ওপৰত এখন বনাই আছোঁ ট্ৰেপড অনলাইন এইখন এখন বনাই আছোঁ সেইখন অক্টোবৰৰ 29 তাৰিখে দুৰ্গা পূজাৰ দিনাখন মানুহে চাবলৈ পাব APSC স্কেম 2013 দ্য পাল ষ্টৰি ৰাকেশ পালে যিটো বেয়া কাম কৰি গ'ল কমপ্লিট সেইটোৰ ওপৰত এখন বনাই আছোঁ সেইখন চলিব APSC স্কেমৰ এখন বনাইছোঁ আৰম্ভ হৈছে এখন মই অচকে কৈছোঁ বুলি এখন এনিমেটেড হ'ব এইখন হ'ব এজন হাৰিয়ানাৰ পৰা এজন মানুহ আহে তেওঁ ধূপ বেপাৰ কৰিছিলে
তাৰপিছত তেওঁ মাটি দালালি কৰিলে তাৰপিছত তেওঁ মন্ত্ৰী হয় কেনেকৈ জনজাতি খিলঞ্জীয়া মানুহৰ মাটিবিলাক লৈ ফ্লেট বনাই কিবা বনাই এনেকৈ চ' আল্টিমেটলি কথাটো এনেকুৱা হ'ল যে আমি মানুহৰ মোবাইলত শুনো আমি আপোনাৰ মোবাইলত যাম আমি মোবাইলৰ থ্ৰুদি আপোনালোকক এণ্টাৰটেইনমেণ্ট দিম চ' এইটো এটা বছৰত মই ভাবিছোঁ 5খনমান হেৰি কৰিম বছৰত 5খনমান দিম আৰু ৱেব ছিৰিজ আৰু লগতে মোৰ লগত RK বুলি এজন আছে ডাইৰেক্টৰ হয় খুব ভাল ল'ৰা সিও আছে মোৰ লগত আমি দুজনে মিলি কৰি আছোঁ আচ্ছা চ' আপোনাৰ মোবাইলত আমি ফুল এণ্টাৰটেইনমেণ্টত আহি আছোঁ খুব ভাল এইটো এটা প্লাছ পইণ্ট এটা আছে আৰু এটা মোৰ কাৰণে সুবিধা হয় এতিয়া মোৰ ব্যক্তিগত কথা দেই মোৰ ছোৱালীকেইটা সোধে দেউতাই কি কৰে তুমি কাৰ ছোৱালী দেউতাই কি কৰে তাইকো মই কৈছোঁ তুমি APW কথা নক'বা এটলিষ্ট তাই এতিয়া আগতে কয় বোলে দেউতাই এনেকৈ কেটাৰিঙৰ বিজনেছ কৰে এতিয়া এটলিষ্ট কওঁ মোৰ দেউতা ৰেড চিনেমাজৰ অ'নাৰ জানে নহয় OTT তেনেকুৱা এইটো এটা প্লাছ পইণ্ট দেই এইটো এটা সুবিধা হৈছে ক'বলৈ যে মই অমুক কৰোঁ আইডেণ্টিটিটো মানুহৰ বৰ ডাঙৰ কথা দেই সেইকাৰণে সেইখিনি এটলিষ্ট আৰু মোৰ বিশ্বাস অসমৰ কিছুমান জ্বলন্ত সমস্যাৰ ওপৰত OTT প্লেটফৰ্মত আমি ৱেব ছিৰিজ বনাই দি থাকিম আৰু মই শুনামতে আপুনি বহুত বেছি ধাৰ্মিকটো হয় পূজা পাতল অলপ বেছি কৰোঁ মানে বছৰত মাহটোত মোৰ মানে মন্দিৰ দৰ্শন চলিয়ে থাকে এতিয়া আকৌ যাম এতিয়া এই 13 তাৰিখে যাম মই মা তাৰা কালী ভক্ত তো মায়ে চলাই নিব আৰু একদম বহুতখিনি কথা পাতিলোঁ দাদা আৰু একদম অনুষ্ঠানৰ শেষৰ ফালে আহি পাইছোঁ আৰু যিসকল আলহী নমস্তে উইথ নীলোফালৈ আহে মোৰ সৈতে কথা পাতি কেনেকুৱা লাগিলে দুই এষাৰ লিখি থৈ যায় গতিকে আশা কৰোঁ আপুনিও কিবা এটা লিখি থৈ যাব মোলৈ শেষ হ'ল বন্ধ নাই চলি আছে আচ্ছা দেখিব Thank you, Dada. Thank you so much. Thank you. আৰু আপুনি আহিলে সময় উলিয়াই Thank you. ধন্যবাদ আৰু কিবা কিবি ক'লো বেয়াছে নাপাব নাই Thank you, Dada. Thank you. লগ পাম দেই গতিকে নমস্তে উইথ নীলোফাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ